যদি তোমালোকে উইনজো খেলি ভাল টকা আৰ্নিং কৰিবলৈ বিচৰা আৰু তোমালোকে যদি প্লে ষ্ট'ৰৰ পৰা উইনজো এপ্লিকেশ্যনটো ডাউনলোড কৰা তেতিয়া তোমালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি অসমত উইনজো এপ্লিকেশ্যনটো খেলিব নোৱাৰা। ডাইৰেক্ট কথা ক'বলৈ গ'লে তোমালোকে যদি প্লে ষ্ট'ৰৰ পৰা উইনজো এপ ডাউনলোড কৰা তেতিয়া তোমালোকে উইনজো এপ্লিকেশ্যনত গেম খেলিব নোৱাৰা বা আৰ্নিং কৰিব নোৱাৰা। তোমালোকে অসমত যদি উইনজো খেলিব বিচাৰা তেনেহ'লে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত নাইবা কমেণ্ট বক্সত উইনজো এপ্লিকেশ্যনৰ লিংক পাবা, তাত গৈ তোমালোকে ডাউনলোড কৰি ল'বা। ডাউনলোড কৰাৰ পাছত তোমালোকে নিজৰ লেংগুৱেজটো চিলেক্ট কৰিবা, ইংলিছ দি পেলাই কণ্টিনিউ কৰিবা। তাৰ পাছত মোবাইল নম্বৰ দি পেলাই ছাইন আপ কৰি ল'বা। ছাইন আপ কৰাৰ পাছত এনেকুৱা পেজ এটা দেখিবলৈ পাবা। ওপৰত তোমালোকে স্পিনৰ বাটন এটা দেখিবলৈ পাবা, তাত যদি ক্লিক কৰা তোমালোকে ডেইলি 7 ঘণ্টাৰ মূৰে মূৰে স্পিন কৰিবলৈ পাবা। স্পিনত তোমালোকে পইচাও পাব পাৰা, বনাছো পাব পাৰা বা এনেকুৱা ধৰণৰ ৰিৱাৰ্ডো পাব পাৰা। তোমালোকৰ লাকৰ ওপৰত কথা, তোমালোকে 7 ঘণ্টাৰ মূৰে মূৰে আকৌ স্পিন কৰিব পাৰিবা। ইয়াত তোমালোকে বহুত ধৰণৰ গেম দেখিবলৈ পাবা। তোমালোকে ৰেগুলাৰ খেলি থকা গেম ইয়াতে খেলি ভাল টকা আৰ্নিং কৰিবলৈ পাৰা। তোমালোকে যোনটো গেমতে ভাল খেলিবলৈ সেই গেমটোৱে তোমালোকে খেলিবা। লুডু, ছাৰ্ভে চাৰ্ভাৰ আৰু বহুত ধৰণৰ গেম ইয়াতে দেখিবলৈ পাবা। তোমালোকে ৱৰ্ল্ড ৱাৰত যদি ক্লিক কৰা ইয়াতে তোমালোকে ফ্ৰীত গেম খেলিব পাৰা, মানে ফ্ৰীত গেম খেলি তোমালোকে আৰ্নিং কৰিব পাৰা জিৰ' ইনভেষ্টমেণ্টত। তোমালোকক মই গেম খেলি দেখাই দিম। ইয়াতে তোমালোকে বহুত ধৰণৰ গেম দেখিবলৈ পাবা। চেম তোমালোকে খেলি থকা গেম এটাই খেলিবা। মই ছাৰ্ভে চাৰ্ভাৰ গেমটো খেলি তোমালোকক দেখাম। এনেকৈ ডাউনলোড হোৱাৰ পাছত তোমালোকে এই এপ্লিকেশ্যনটোতেই তোমালোকে ছাৰ্ভে চাৰ্ভাৰ গেমটো খেলিব পাৰিবা। লোডিং হ'বৰ কাৰণে অলপ টাইম লাগিছে। এয়া তোমালোকৰ দেখিব পাৰিছা ছাৰ্ভে চাৰ্ভাৰ গেম অন হৈ গ'ল। ওপৰত টাইমিং দি আছে, তোমালোকে 1 মিনিট পূৰা গেমটো খেলিব লাগিব। যোনে বেছি পইণ্ট কৰে সিয়ে এই মেচটো জিকি যাব। মানে তোমালোকে যদি জিকি যোৱা তেতিয়া তোমালোকে ইয়াত উইনিং প্ৰাইজ যিমান আছে তিমানখিনি পাই যাবা। জিৰ' ইনভেষ্টমেণ্টৰ হয়, সেইকাৰণে তোমালোকে যদি পইচা এড কৰিব নিবিচাৰা তেতিয়া জিৰ' ইনভেষ্টমেণ্টত খেলা, আৰু যদি পইচা এড কৰিব বিচাৰা তেতিয়া পইচা এড কৰিও খেলিব পাৰা। গেমটো অলপ কাটি দিলোঁ কাৰণ যদি পূৰা দেখাবলৈ যাওঁ বহুত লম্বা ভিডিঅ' হৈ যাব। এতিয়া তোমালোকে দেখিব পাৰিছা 6 বাৰ আৰু খেলিব লাগিব। মানে তোমালোকে 7 বাৰত ট্ৰাই কৰিবা যে 4 বাৰ বা 5 বাৰ জিকাৰ। যদি জিকি যোৱা তেনেহ'লে তোমালোকে উইনিং কৰি যাবা। আৰু বহুত গেম আছে, তোমালোকক মই চব গেম খেলি খেলি নেদেখাওঁ, তোমালোকে নিজে ট্ৰাই কৰি চাবা। এতিয়া কথা হ'ল ইয়াতে পইচা কেনেকৈ এড কৰিবা। পইচা ডিপ'জিট কৰিবলৈ তোমালোকে এড মানিত যাবা। এড মানিত গৈ তোমালোকে যিমান টকা ডিপ'জিট কৰিব বিচৰা, 50 টকা, 100 টকা, 200 টকা, সিমানখিনি কৰি পেলাই তোমালোকৰ তাত যিয়ে UPI ID আছে তাৰ পৰা তোমালোকে পইচাটো ডিপ'জিট কৰি ল'বা। উইনজো এপৰ লিংকটো তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা নাইবা কমেণ্ট বক্সত পাই যাবা। আৰু তোমালোকে মোৰ টেলিগ্ৰামত জইন হৈ থৈ দিবা।